হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভালে। মোৰো ভালেই বাৰু, বেয়া নহয়। কি গৰম পৰিছে নহয়নে? উপায় নাই আৰু, দিনক দিনে গৰম বাঢ়িয়ে গৈ আছে। মাজে মাজে বৰষুণ দিলে ভাল লাগে। এইবিধ কি বনাইছোঁ ধৰিব পাৰিছেনে? প্ৰথমবাৰ বনাইছোঁ, সেইকাৰণে ৰেচিপি ভিডিঅ' বনোৱা নাই, এনেই আপোনালোকক দেখালোঁ। কি বনাইছোঁ এবাৰ কমেণ্টত জনাবচোন। এয়া আছে পুডিং, প্ৰথমবাৰ বনাইছোঁ দেই। দেখাত বাৰু ভালে হৈছে, ধুনীয়াই হৈছে আৰু খোৱাটো ঠিকেই আছে, ভালে হৈছে। প্ৰথমবাৰ হিচাপতো বহুত ভাল হৈছে। দেখিছেনে ইমান ধুনীয়া ছফ্ট হৈছে, একদম মুখত দিয়াৰ লগে লগে পমি যায়। বিৰাট ছফ্ট বস্তুটো, আপোনালোকে দেখিয়ে ধৰিব পাৰিছে চাগে কেনেকুৱা দেখাত বা কেনেকুৱা লাগিছে। যদি আপোনালোকৰ ৰেচিপি ভিডিঅ' লাগে তেনেহ'লে কমেণ্টত জনাব, মই ৰেচিপি ভিডিঅ' এটা দি দিম, বনাই কিনে দেখুৱাম। এবাৰ বনাই কিনে দেখুওৱা নহ'ল বাৰু, কাৰণ প্ৰথমবাৰ বনাইছোঁ যে, সেইকাৰণে যদি বেয়া হয় আকৌ আপোনালোকৰ আগতনো কেনেকৈ মুখ ওলাম নহয়নে? সেইকাৰণে প্ৰথমবাৰ নিজে বনাই খাই চালোঁ। যদি আপোনালোকৰ ৰেচিপি ভিডিঅ' লাগে তেনেহ'লে কমেণ্টত লিখি দিব। তো নেক্সট টাইম মই পুডিং বনাম। এতিয়া খাই চাওঁ, খাই চাইছোঁৱে, তথাপিও আপোনালোকক এয়া খাই কিনে আৰু দেখাইছোঁ আৰু। এইটো তাৰমানে ৰৈ গৈছিল, সেইকাৰণে সৰু বাতি এটাত হ'বলৈ দিছিলোঁ। এয়া সৰু বাতিটোৰ বিৰাট টেষ্টি হৈছে দেই।